নমস্কাৰ বন্ধুসকল, আপোনালোকৰ খবৰ বাৰু ভালনে? আশা কৰিছোঁ নিশ্চয় ভালেই হ'ব চাগে। বন্ধুসকল, মই আজি আপোনালোকৰ বাবে কেইটামান আচৰিত ধৰণৰ সাঁথৰ লৈ আহিছোঁ। গতিকে আজি পলম নকৰি ব'লক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম সাঁথৰটো হৈছে ৰান্ধনী মাই ৰান্ধনী বাই কি শাকৰ গুটি নাই। বন্ধুসকল, আপোনালোকে উত্তৰটো পালেগনে বাৰু বিচাৰি? উত্তৰটো হৈছে ঢেকীয়া। আজি আমাৰ দ্বিতীয় সাঁথৰটো হৈছে ৰঙাকৈ বামুণটি খোজ দি খৰ দিচাং মুখত দেখি আহিছোঁ ধনশিৰিৰ মুখত ঘৰ। উত্তৰটো হৈছে আমৰলি বৰুৱা। আজি আমাৰ ৩ নম্বৰ সাঁথৰটো হৈছে বাহিৰত সেনা আছে হাজাৰ হাজাৰ, ভিতৰত বহি আছে মিঠাইৰ বজাৰ। সেই সেনাক পৰাস্ত কৰি মিঠাই বজাৰ জয় কৰিব পাৰি। বন্ধুসকল, সাঁথৰটো হৈছে বহুত ইণ্টাৰেষ্টিং। গতিকে আপোনালোকে ভালদৰে বাৰু মন দিয়কচোন, সাঁথৰটোৰ উত্তৰটো আপোনালোকে বিচাৰি পায়নে বাৰু? বন্ধুসকল, উত্তৰটো বাৰু আপোনালোকে বিচাৰি পালেনে? উত্তৰটো হৈছে মৌচাক। আজি আমাৰ ৪ নম্বৰৰ সাঁথৰটো হৈছে তলে জাপি ওপৰে জাপি মাজত আছে শলা কাঠি, ১০০ পুত্ৰ কোলাত আৰি নাচি আছে মাকজনী। বন্ধুসকল, এইটো বাৰু আপোনালোকে ভাবকচোন। সময় আৰম্ভ হৈ গ'ল আপোনালোকৰ। বন্ধুসকল, এই সাঁথৰটোৰ উত্তৰ হৈছে তাঁতৰ বৌ। বন্ধুসকল, আজি আমাৰ ৫ নম্বৰৰ সাঁথৰটো হৈছে দুই পিতা দুই পুত্ৰ চিকাৰলৈ গ'ল, পহু মৰিল তিনিটা গাইপতি একোটা, কোৱাচোন ইনো বাৰু কেনেকৈ সম্ভৱ হ'ল? এই সাঁথৰটোৰ উত্তৰ হৈছে ককাক দেউতাক আৰু নাতিনীয়েক। গতিকে বন্ধুসকল, আজি আমাৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু আপোনালোকে যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নতুন নতুন সাঁথৰৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। গতিকে বন্ধুসকল, আজিলৈ আহিছোঁ।